নমস্কাৰ বন্ধু বান্ধৱী কম আছে আমি মোৰ নতুন ঠেলৰ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আৰু আজি যিহেতু লক্ষী পূজাৰ বাবে আজি আমি আয়োজন কৰিছোঁ মানে বিশেষ বহুত ডাঙৰকৈ একো নাপাতোঁ লক্ষী পূজাত জাষ্ট প্ৰসাদেই দিয়ে বুলি জানো আমি প্ৰসাদ অকণমান আৰু তাকে আজি যোগাৰ কৰিছোঁ সেইটো কাৰণে মই ৰাতিপুৱাই গা পা ধুলোঁ আজি সোনকালে ধুই পখালি ঘৰৰ কাম পিছতহে কৰিছোঁ প্ৰথমতে প্ৰসাদকেইটা তিয়াই লৈছোঁ মগু আনিছিলে আৰু এইফালে আছে আমাৰ সৰুকৈ অকণমান গোঁসাই ঘৰ আৰু ইয়াতে মই এনেকৈ টিফিনতে মানে তিয়াই ৰাখিছোঁ এইখিনিতে আৰু ভাবিছোঁ আজি গোটেই ঘৰ চাফা কৰি দিওঁ গোটেই ঘৰবিলাক লেতেৰা হৈ আছে যিহেতু সাৰিব পুচিব লাগিব আৰু এইফালে মই আৰু কাপোৰ অলপো ধুই লওঁ বুলি ভাবিলোঁ আজি কাপোৰ অলপো ধুই দিওঁ কাৰণ বহুত কাপোৰ লেতেৰা হৈ আছে গেছ ৰেহাই কৰোঁ বুলি ভাবিছোঁ সেইটো কাৰণে ইয়াতে জুই জ্বলাই দিছোঁ জুই জ্বলাই মানে পানীখিনি ইয়াৰ পৰা মই ভাতত দিমগৈ দিছোঁ চচপেনটোত আৰু এইফালে মই ইয়াৰ পানী মানে পানীখিনি গেছত দিমগৈ তেতিয়া সোনকালে হ'ব আৰু ইয়াত মেচিনত দি থৈছোঁ কাপোৰ এয়া ঘূৰি আৰু হেৰি হৈ আছে কাপোৰ দি থৈছোঁ চাৰ্ফত আৰু এইখিনি ধুই ৰাখিছোঁ আজি একেবাৰে আজৰি নাই দেই কামত লাগি আছোঁ মুঠতে ৰাতিপুৱাৰ পৰা এতিয়া 10টা বাজিছেগৈ আৰু এইফালে মানুহজনে ধৰি আছে মুৰ্গী আৰু ময়ো সহায় কৰি দিছোঁ কাৰণ আমি দুইজনে ইজনে সিজনক সহায় কৰিয়ে কাম কৰি থাকোঁ সকলোবিলাক কাম মানে আৰু তেওঁ ধৰি দিছে মই মুৰ্গীখিনি বান্ধি দিছোঁ আৰু বান্ধি কিনে এতিয়া তেওঁ বস্তাত ভৰাই লৈ যাব দোকানত দিবৰ কাৰণে এয়া এতিয়া গধূলি সময় হ'বই হ'ল আৰু মই ৰেডি হৈছোঁ পথাৰত চাকি দিবৰ কাৰণে পথাৰখন আমাৰ ঘৰৰ কাষতে লাগি আছে সেয়া আমাৰ ঘৰ ওলাই আছে আৰু ইয়াতে এগছ চাকি দি যাওঁ আন্ধাৰ হ'ব হৈছে আৰু এতিয়া চাকি গছ মই ওপৰতে জ্বলাই কিনে দি দিছোঁ কাৰণ তলত বহুত ঘাঁহ গজি আছে যিহেতু এতিয়া গধূলাৰ সময় সেইটো কিবা কিবি ওলাব পাৰে সেইটো কাৰণে ইয়াতে জ্বলাই মই লগালগ দি দিম পথাৰত অকল আমাৰ ঘৰে নহয় প্ৰত্যেক ঘৰৰ মানুহৰে নিজৰ ধাননি পথাৰত তেনেকৈ জ্বলাইছেগৈ আৰু এইবাৰ মই যিহেতু কাতি বিহুত মানে তুলসীত পূজা কৰিব নোৱাৰিলোঁ সেয়ে আজি মানে দিছোঁ চাকি আগৰ দিনত গোটেই কাতি মাহটোৱে দিওঁ আমি আগতে মাহঁতকো দেখোঁ বা ময়ো আগতে দিছোঁ কিন্তু এইবাৰ মোৰ অকণ প্ৰব্লেম হোৱাৰ কাৰণে নোৱাৰিলোঁ সেইটো কাৰণে আজিয়ে দি দিছোঁ আৰু এইফালে প্ৰসাদ ৰেডি কৰিছে মই যিহেতু সকলোবিলাক কৰি থৈছিলোঁ সানি দিছে আৰু সানি ল'ৰা ছোৱালীখিনিক দিব লাগিব আৰু তাৰ মাজতে ইয়াতে অকণমান চাহ খাই লওঁ যিহেতু গধূলি সময় চাহ অকণ খাই লওঁ বুলি এয়া গাখীৰ চাহ একাপ বাকি আনিছোঁ লাল চাহ খাব মই গাখীৰ চাহ খাম এইফালে চাহকণ খায়ো আছোঁ আৰু এইফালে ল'ৰা ছোৱালীখিনি আহিছে যিহেতু সিহঁতৰ কাৰণে প্ৰসাদখিনি ৰেডি কৰি ল'লোঁ আৰু এয়া আহিছে সিহঁতক দি দিছোঁ আৰু ইয়াৰ পিছত আমি যাম আমাৰ পুৰণা ঘৰলৈ যিহেতু আজি পুৰণা ঘৰত ৰুটি খাবলৈ মাতিছে কি হ'ল